মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অখিল গগৈ ডাঙৰীয়াৰ কিহৰ উন্মাদনাৰ কথা ক'ব বিচাৰিছে? আমি যি দেখিছোঁ, অসমৰ মানুহে যি দেখিছে, যিমানেই এই জুবিন গাৰ্গৰ দাবীত ন্যায়ৰ দাবীত সবল হৈ উঠিছে, যিমানেই জুবিন গাৰ্গৰ সপোনৰ সেই জাতি ধৰ্ম ভেদাভেদহীন এখন প্ৰকৃত সমাজ, এখন প্ৰকৃত মানৱ সমাজ গঢ়ি তোলাৰ বাবে অসমৰ মানুহে যি বুকুত নতুন সাহ পাইছে, আপোনাৰ হিন্দু মুছলমানৰ নামত খেলি থকা সেই সাম্প্ৰদায়িক ৰাজনীতিৰ খেলখনৰ জ্যোতি পৰাৰ আপুনি উমান পাইছে। হয়তো আপুনি আপোনাৰ সেই সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত আপুনি প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে। আমি দেখিছোঁ আপুনিহে উন্মাদনাৰ দিশে গতি কৰিছে। আমাৰ তেনেকুৱা অনুভৱ হৈছে। মুখ্যমন্ত্ৰীৰ দৰে এটা সন্মানীয় পদত অধিষ্ঠিত থাকি এনেকুৱা হিটলাৰী কথা যিকোনো ব্যক্তিক ভাবুকি প্ৰদান কৰাটো সমীচীন হয়নে বাৰু? আপুনি জানে চাগে, অখিল গগৈ ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে বন্দুকৰ গুলিলৈও ভয় নকৰে। আপোনাৰ ভাবুকিলৈ তেখেতে কেতিয়াও ভয় নকৰে। তেখেতে আমিবোৰে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত, দোষীয়ে উচিত শাস্তি নোপোৱালৈকে, প্ৰকৃত ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নাথাকোঁ। আৰু যদি ইয়াকে আপুনি সহ্য কৰিব পৰা নাই, আপুনি পদত্যাগ কৰক। বেলেগক উন্মাদ বুলি নক'ব। ধন্যবাদ।